ডিব্ৰুগড়ৰ ইতিহাস বুলি যেতিয়া আমি বিভিন্নগৰাকী মানুহৰ সন্মুখত সময়ত অলপত মুম্বাই গাঁৱতে কৈ আহিছোঁ ইয়াকে এতিয়া দেশৰ অৰ্থনীতিৰ ৰাজধানী বুলি স্বাভাৱিকতে গৌৰৱ কৰে আমিও গৌৰৱ কৰোঁ আমাৰ কেপিটেল অফ দি কাণ্ট্ৰি কিন্তু মই তেখেতসকলক কওঁ হয় আজি তাৰিখ ৰাখোঁ আছে এটা সময়ত কিন্তু আমি ডিব্ৰুগড় was the arts and of commerce during the British regime. And এই সময়ত ডিব্ৰুগড় চহৰৰ প্ৰথম ফৰ্চুন 500ৰ এই কোম্পানী দ্বাৰা মটৰছৰ শ্ব'ৰুম হৈছে ডিব্ৰুগড়ত প্ৰথম ইম্পেৰিয়েল বেংক হৈছে পাছত চেইন অফ ষ্টেট বেংক অফ ইণ্ডিয়া হয়নে গতিকে there are a lot of firsts, you know, such a story which has been recorded in the soil of Dibrugarh.